আজি দুদিনমানৰ পৰা এটা বিষয় খুব চৰ্চা হৈ আছে। বিষয়টো হ'ল চকুৰ আলি। আৰু কিছুদিন আগতে মানে ছ'চিয়েল মিডিয়াত অসমৰ প্ৰায়ভাগ মানুহে মোক সমালোচনা কৰিছিলে, মোক ট্ৰল কৰিছিলে যে এখন মঞ্চত মই কিয় পিছফালে বহি আছোঁ বা চকুৰ আলিৰ নিচিনা ব্যক্তি কিয় আগত বহি আছে। তেনেকুৱা ধৰণে মোক কিছুমান মানুহে মন্তব্য দিছিলে, কিছুমান নিউজ চেনেলত। আৰু মোৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকে অকণমান দুখো কৰিছিলে যে ঋতুদা পিছফালে কিয় বহি আছে। আৰু এই কথাখিনি চকুৰ আলিক লৈ মই কিয় ক'ব আহিলোঁ, তাৰ কাৰণটো হ'ল শেহতীয়াকৈ তেওঁ যিখিনি মন্তব্য কৰিলে আহোম জনগোষ্ঠীক লৈ, কামাখ্যা মন্দিৰক লৈ বা ৰাম মন্দিৰক লৈ যি ধৰণৰ তেওঁ মন্তব্য দিছে, ক'ব গ'লে অকল আহোম জনগোষ্ঠীকে তেওঁ অপমান কৰা নাই, লগতে সমগ্ৰ হিন্দু ধৰ্মাৱলম্বী যিখিনি মানুহ আছে তেওঁলোকৰ আস্থাত চকুৰ আলিয়ে আঘাত দিছে। গতিকে সেইকাৰণে মই কথাখিনি পাতিব আহিলোঁ আৰু লগতে মই সেই ক্লিয়াৰফিকেশ্যনখিনিও দি আছোঁ। একচুৱেলি কথাটো কেনেকুৱা আছিলে, শিৱসাগৰত মোক এটা অনুষ্ঠানে নিমন্ত্ৰণ দিছিলে। গতিকে মই তাত গৈছিলোঁ। গতিকে তাত কোন চকুৰ আলি আছে বা কোনোবা আছে মোৰ সেইটোলৈ মতলব নাই। মোক নিমন্ত্ৰণ দিছে তেওঁলোকে সসন্মানে, গতিকে অভিয়াছলি মই তাত যাব লাগিব। কাৰণ যিখিনি অৰ্গেনাইজিং যিখিনি কমিটি অকল তেওঁলোকে নিমন্ত্ৰণ দিয়া বুলি মই নাভাবোঁ, সমগ্ৰ ৰাইজে নিমন্ত্ৰণ দিছে। গতিকে মই সেই হিচাপত গৈছোঁ। গতিকে তাত কোন আছে কোন থাকিব মোৰ সেইটোলৈ মতলব নাই, প্ৰথম কথা। আৰু এটা কথা বহুতে কৈছে যে মই মঞ্চত আগত কিয় বহা নাই, পিছত কিয় চকুৰ আলিৰ পিছত কিয় বহি আছোঁ, সেইখিনি কথা মই কৈ আছোঁ। তেওঁলোকে যিহেতু আগৰ পৰা গৈছিলে গতিকে তেওঁলোকে আগত বহি আছে আৰু তাত কিন্তু চকী কিন্তু খালী আছিলে, কিন্তু মই তেওঁলোকৰ লগত বহা নাই, মই পিছত বহিছোঁ। আৰু মোৰ আগৰ পৰা মোৰ এটা নেচাৰ আছে, মই সদায় পিছত বহি ভাল পাওঁ। যাক মানে বেক বেঞ্চাৰ বুলি কয় নহয়, স্কুল হওক বা কলেজত মই পিছফালে বহিছিলোঁ। তেনেকৈ মই অকণমান কমফৰ্টেবল হওঁ আৰু এটা কথা মই ক'ব খোজোঁ সেইখিনি মানুহক, যিখিনি মানুহে খুব ঠাট্টা কৰিছে যে মই পিছফালে কিয় বহিছোঁ, সেইখিনি মানুহক মই ক'ব খোজোঁ যে পিছফালে বহিলোঁ বুলি মোৰ ব্যক্তিত্ব মোৰ সলনি নহয়। মই মানুহজন যদি ফাল্টু, মই মানুহজন যদি অভদ্ৰ, মই অভদ্ৰ হৈ থাকিম। কথাটো সেইটো। গতিকে মই আজিলৈ এই বিষয়টোলৈ মই প্ৰতিক্ৰিয়া দিয়া নাছিলোঁ, মই আজি দিলোঁ। আৰু এটা কথা কওঁ দেই, সেইদিনাখন আমি একেখন হোটেলতে আছিলোঁ, চকুৰ আলিও আছিলে, আমিও আছিলোঁ, একেখন হোটেলতে আছিলোঁ, একেলগে চাহ পানীও খাইছোঁ, আমি ফটোও উঠিছোঁ। কিন্তু সেই ফটোবিলাক মই ছ'চিয়েল মিডিয়াত পষ্ট কৰা নাই। কিয় জানেনে? তাৰ কাৰণটো মই কৈ আছোঁ। তেওঁৰ লগত যদি ব্যক্তিগতভাৱে মই যদি তেওঁৰ লগত যদি চিনাকি হ'লোঁ বা তেওঁৰ যদি মই ফোন নাম্বাৰটো আছে, মই সামাজিক মাধ্যমত মই সেইবিলাক বস্তু শ্বেয়াৰ নকৰোঁ। কাৰণটো হ'ল মই চকুৰ আলিক জানো যে তেওঁৰ কথাৰ কোনো ভেলু নাই। গতিকে মই নিজকে অকণমান ভেলু থকা বুলি ভাবোঁ, কাৰণ মই ৰাইজৰ প্ৰতি অকণমান মই দায়বদ্ধ বুলি মই ভাবোঁ। সেইকাৰণে চকুৰ আলিৰ লগত মই ফটো দিয়া নাই। কাৰণটো হ'ল মানুহে যাতে নাভাবে যে চকুৰ আলি আৰু মই একে, বা চকুৰ আলিৰ ব্যক্তিত্ব আৰু মোৰ ব্যক্তিত্ব একে ধৰণৰ, যে তেনেকুৱা ধৰণে অসমীয়া ৰাইজে যাতে নাভাবে, সেইকাৰণে মই তেওঁলোকৰ লগত আজিলৈকে ভিডিঅ' দিয়া নাই বা কোনো ফটো চটো দিয়া নাই। এতিয়া কথাটো হ'ল চকুৰ আলিৰ যে মই নাম যে লৈ আছোঁ ইমান ঘনে ঘনে, অকল ময়ে লোৱা নাই, গোটেই অসমৰ ৰাইজে লৈ আছে। আৰু ক'ব গ'লে এণ্টায়াৰ নিউজ চেনেলবিলাকে চকুৰ আলিৰ আজি নাম লৈ আছে। কাৰণটো কি? চকুৰ আলিক বনাইছে কোনে? কিছুমান পলিটিচিয়ানে বনালে। ইভেন আমাৰ CM ছাৰে হ'লে চকুৰ বুলি মাত দিয়ে, কিন্তু আমাক কুকুৰ বুলিও মাত দিয়ে। প্ৰব্লেমটো হৈছে সেইটো। কিছুমান মিনিষ্টাৰ MLA কয় যে টোল গেটত যাবি, তোৰ কাৰণে ফ্ৰী। এনেকুৱা ধৰণৰ আমি কল ৰেকৰ্ডিং অলৰেডি পাইছোঁ। বা বহুত নিউজ চেনেল আছে যে চকুৰ আলিৰ ইণ্টাৰভিউ ল'ব লাগে। চকুৰ আলি কেতিয়াবা উল্টা পুল্টা কথা কৈ দিব, লাগিলে ফানি হওক বা জোকছ টাইপ হওক বা কমেডিয়ে হওক বা যি কি নহওক, আৰু চকুৰ আলি কিবা এটা কথা কোৱাৰ লাগিলে আধা ইংৰাজী আধা অসমীয়া কিবা কৈ দিব, বস্তুটো ভাইৰেল হ'ব লাগে। গতিকে তেনেকৈ TRPৰ লোভত কিছুমান ইউটিউবাৰ হওক বা নিউজ চেনেলে আজিৰ ডেটত চকুৰ আলিক চকুৰ আলি বনাইছে। লাষ্ট গেটত যেতিয়া দোকান দিছিলে নহয়, ক'ব গ'লে অলমষ্ট 99% যিমান ইউটিউবাৰ আছে নহয় গুৱাহাটীৰ বা আশে পাশে থকা ইউটিউবাৰবিলাকে তাত গৈ ভিডিঅ' বনাইছে, চাহ খাব গৈছে। তাৰমানে চকুৰ আলিৰ পৰা তেওঁলোকে TRP লাগে আৰু চকুৰ আলিক তেওঁলোকে চকুৰ আলি বনালে, আজিৰ ডেটত চকুৰ আলি। কিন্তু এটা কথা কৈছোঁ, আমি আজিলৈকে যোৱা নাই। আমি এটা কথা বুজি পাওঁ যে অকল ভিডিঅ' বনালেই নহ'ব, সামাজিকভাৱে আমি দায়বদ্ধও হ'ব লাগিব। আৰু এটা মই কথা কওঁ দেই, চকুৰ আলি যি ধৰণৰ ভাষ্য দিছে, কামাখ্যা মন্দিৰক লৈ হওক বা ৰাম মন্দিৰক লৈ, এইবোৰ ভাষ্য কিন্তু তাৰ নিজৰ ভাষ্য নহয়। এইবোৰ তাক কোনোবা শিকাই দিছে। কিছুমান ধৰ্মীয় গৰামী থকা মানুহে তাৰ মূৰত সোমাই দিছে। গতিকে চকুৰ আলি টাইপৰ মানুহ বহুত আছে অসমত। আজি চাব, আজি পেহেলগামত এনেকুৱা এটা ঘটনা এটা হৈ গ'ল, কিন্তু বহুত মানুহ কিন্তু নিমাত, সেইটো বিষয়ত কিন্তু মাত পাতা নাই। সেইকাৰণে এটা কথা ক'ব খোজো চৰকাৰখনক, যিকোনো মানুহে তেওঁ যদি ধৰ্মীয় গৰামী ৰাখি যদি কথা পাতে, তেওঁক উচিত শাস্তি দিব লাগে। তেওঁৰ গোটেই বস্তু চিজ কৰিব লাগে, লাগিলে পেন কাৰ্ড হওক, আধাৰ কাৰ্ড হওক, কিবা হওক, গোটেই বস্তু চিজ কৰি দিব লাগে। তেতিয়াহে তেওঁলোকৰ মুখাবিলাক বন্ধ হ'ব। নহ'লে এনেকুৱা মানে বিভাজনমূলক কথা পাতি কিন্তু সদায় সমাজখন নষ্ট কৰি থাকিব। গতিকে এইটো বিষয়ত কিন্তু চৰকাৰে ব্যৱস্থা লোৱা উচিত। গতিকে আজিৰ ভিডিঅ'টোৰ যোগেদি মই অসমীয়া ৰাইজক আৰু কিছুমান কমিটিক আহ্বান জনাওঁ যে আপোনালোকে যদি ভাবে যে চকুৰ আলিৰ
সঁচাকে বৰ বেছি ডাঙৰ ব্যক্তিত্ব নাই, গতিকে তেনেকুৱা ধৰণৰ মানুহক আপোনালোকে মাতি আনি গামোচাখন নিদিব। বিশেষকৈ পলিটিচিয়ানখিনি আৰু মই সংবাদ মাধ্যমক মই এটা অনুৰোধ জনাওঁ যে আপোনালোকে যাক হিৰো বনাব লাগে তেওঁলোকো হিৰো বনাওক, আৰু যিবিলাক মানুহে সমাজখন নষ্ট কৰে তেওঁলোকক ইমান প্ৰাধান্য দিয়াটো উচিত নহয়। গতিকে তেওঁলোকক আপোনালোকে হিৰো নবনাব প্লিজ। কাৰণ চাওক, আপোনালোকৰ অকল ভিউজ বা TRP লৈ মতলব ৰাখিব নালাগে। আপোনালোকে ভাবি চাব লাগে যে এনেকুৱা ধৰণৰ মানুহক আমি যদি হিৰো বনাই দিম, হয়তো পিছত সমাজখনত বেয়া প্ৰভাৱো পৰিব পাৰে। গতিকে সেইখিনি আপোনালোকে ধ্যান ৰখা উচিত, বা পিছলৈ আপোনালোকে ধ্যান ৰাখিব, মোৰ অনুৰোধ থাকিল। গতিকে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ। ধন্যবাদ। জয় আই অসম।